নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি উপস্থিত আছোঁ ৰাইজৰ নামঘৰত। আজি ৰাইজৰ নামঘৰৰ বছৰেকীয়া গোসাঁইখন আছে আৰু ইয়াত ৰাইজ আহি নিজৰ নিজৰ কৰ্মত লাগি আছে। লাড়ু বনোৱাই লাড়ু বনাইছে, তামোল কাটাই তামোল কাটিছে, ফল মূল কাটাই ফল মূল কাটি আছে। মাহ প্ৰসাদৰ কাম কৰাজনে মাহ প্ৰসাদৰ কাম কৰি আছে। সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। ইতিমধ্যে আমাৰ ৰাইজ আহি উপস্থিত হৈছে আৰু হৰিৰ ধ্বনি বাজিছে আৰু আমাৰ নাম প্ৰসংগ চলি থাকিব। আপোনালোকে শেষলৈ ভিডিঅ'টো চাব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট যোগে আমাক উৎসাহিত কৰিব।
এতিয়া মাহ প্ৰসাদ বিতৰণ হ'ল আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰবাৰ সকলোকে সেৱা জনাই আজিলৈ আহিছোঁ।